কৃষ্ণ মোৰ সেৱাৰস্থলী আইবাপ সমস্ত মই সকলোকে মোৰ সেৱা নিবেদিছোঁ। আজি মই আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ এটি সৰু ভিডিঅ'লৈ। ভিডিঅ'টিত আছে আজি আমাৰ 18 ভাদ। গতিকে আমাৰ গোটেই মাহটোৱে আমাৰ নাম কীৰ্তন বা ভাগৱত পাঠ চলি আছে। গতিকে আজি আমাৰ সমজুৱা নামষাৰ আছে। সেই নামষাৰলৈকে মই যাবলৈ ওলাইছোঁ আৰু আপোনালোককো মই লৈ যাব বিচাৰিছোঁ। ব'লকচোন মোৰ লগত। কৃষ্ণ। আমি দুই ৰৈ আছোঁ যাবলৈ। গাড়ী আহিলেই আমি যাম। গাড়ী এখন বন্দবস্ত কৰিছোঁ, গাড়ীখনতে যাম আৰু। এইখন গাড়ী আহি ৰ'লেহি, আমি এতিয়া উঠিম। কৃষ্ণ। এয়া আমাৰ উমেশ নায়ক বাপজনাই ভাগৱত পাঠ কৰিবলৈ সেৱা ধৰিছে আৰু অলপ পিছতে নামৰ আঁত ধৰিব আমাৰ নিমন্ত্ৰিত গজেন বৰা বাপদেৱে। গতিকে আহকচোন সকলোৱে আমি তেখেতসকলৰ লগতেই ভক্তিৰস পান কৰোঁ। কৃষ্ণ। মই আপোনালোকৰ সেৱা ধৰিছোঁ যাতে মোৰ ভিডিঅ'টিত ক'ৰবাত যেন কেইবাকৈ ভুল ত্ৰুটি ৰৈ যায়। গতিকে মই এখেতসকলৰ লগতেই ময়ো সেৱা আগবঢ়াইছোঁ আপোনালোকলৈ। কৃষ্ণ। এয়া উমেশ নায়ক বাপজনাৰ লগতে আমাৰ ভাগৱত পাঠৰ ভাঙনি কৰিবৰ বাবে দীপেন শইকীয়া বাপদেৱেও আসন গ্ৰহণ কৰিছে। চাই থকচোন আপোনালোকে স্ক্ৰীন নকৰাকৈ চাই যাব, তেতিয়াহে সকলো ভক্তিৰস পান কৰাৰ সুবিধা হ'ব। কৃষ্ণ কৃষ্ণ।
মাধৱৰ কথা এই একান্ত হইল কৃষ্ণৰ চৰিত্ৰ বাবে অহুনিও এহি বুলি কহিবা আৰম্ভিলা উপজিলা ৰাজা দৈত সংখ্যাত বলৰ দৰ্পত কৰে অন্ত নপাৰিব ব্ৰহ্মাত হৰণ হেনু পিৰিলে গুৰু ভাৰে অচিন্তি আছে মুখবাসী বিধাতাৰ আগে পাছে ব্ৰহ্মাদেৱ দুখ দেখি পৃথিৱীৰ বিদহে সহিতে গৈলা কিৰুদ লাগিলা হামে মাধৱ শুনিলা আকাশী বাণী ব্ৰহ্মা কৃষ্ণ ও পাছে ত্ৰিদশক তুমি হবু হুয়ো যদু ওলেও বিষ্ণুৰ আদেশে জানি যত্নে কৰা ৰামক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই চিন্তামণি জন্ম বেৰা হাততে অৰ্পণ কৰিলে আমি মানৱ পাত্ৰ আছিলোঁ নহয় আমি প্ৰভুৰ গুণনাম ভাগ হেৰিজন কৰি আছিলোঁ এই গধুৰ দায়িত্বভাগ আপোনাৰ সৈতে অৰ্পণ কৰিলে যিহেতু আপোনালোকৰ কৃষ্ণ আৰু এয়া নামৰ আঁত ধৰিবৰ বাবে আমাৰ নিমন্ত্ৰিত বাপদেউ গজেন বৰা বাপদেৱে আমাক এতিয়া নামৰ ৰস দিব আমি সকলোৱে তেখেতৰ ধ্বনি উপভোগ কৰিম আহক আমি সকলোৱে একান্ত মনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু আমি নামৰ ধ্বনি উপভোগ কৰোঁ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰি হৰি যুগতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা দেহে পুৰুষে পাৱে ভকতিৰ কথা শুনিলে গুছে মনৰ সংশয় কৃষ্ণত সেৱা প্ৰতি তেখে কথা শুনা মহন্ত ভোলা ৰাম ৰাম দেৱে ধৰিবা ভোলা ৰাম ৰাম দেৱে ধৰিবা কৃষ্ণ প্ৰভু আপোনালোকে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু মই আপোনালোকৰ পৰা বিদায় মাৰিছোঁ আজিৰ বাবে ধন্যবাদ।